সো আজি আপোনালোকৰ মাজত মই অসম লোকসভা আয়োগৰ 2021 চনত অনুষ্ঠিত হোৱা CC পৰীক্ষাৰ প্ৰশ্নকাকত আলোচনা কৰিবলৈ ওলাইছোঁ। সো আজি প্ৰথম পাৰ্টটোত আপোনালোকৰ 50টা GSৰ প্ৰশ্ন আলোচনা কৰিম। সো সেকেন্ড প্ৰশ্নখিনি আপোনালোকৰ নেক্সট পাৰ্টটোত আলোচনা কৰিম। সো বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথম প্ৰশ্নটো হৈছে দ্য নেশ্যনেল বেম্বো মিছন ষ্ট্ৰাইভছ টু। সো ইয়াৰ এনচাৰ হ'ব ফাৰ্ষ্ট এণ্ড ছেকেণ্ড। ইনক্ৰিজ দ্য এৰিয়া আণ্ডাৰ বেম্বো প্লেণ্টেশ্যন ইন নন ফৰেষ্ট এৰিয়াছ আৰু ৰিজুভেনেট দ্য আনডেভেলপড বেম্বো ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া। সো এই দুটা এনচাৰ হ'ব। ছেকেণ্ডটো হ'ল আপোনালোকৰ হুইচ ওৱান অফ দ্য ফলোয়িং কাৰেক্টলি ডিছক্ৰাইব দ্য এঞ্জেল টেক্সট। সো ইয়াৰ এনচাৰ হ'ব চি। 3 নম্বৰটো হ'ল আপোনালোকৰ নেম দ্য ইণ্ডিয়ান চিটিজেন হু ইজ অলছ' এ নোবেল লিটাৰেট ইন ইকনমিক্স। সো এই এনচাৰ হ'ব বি অমৰ্ত্য সেন। তো 4 নম্বৰটো হ'ল আপোনালোকৰ আণ্ডাৰ হুইচ স্কিম given below a program has been launched by the government of India to train youth on GST and related matters. So ইয়াৰ এনচাৰ হ'ব আপোনালোকৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। 5 নম্বৰটো হ'ল আপোনালোকৰ দ্য 7-member কমিটি ফৰ revitalization of Assam economy in the aftermath of COVID-19 pandemic was headed by এনচাৰ হ'ব বি শ্ৰী সুভাষ চন্দ্ৰ দাস ৰিটায়াৰ্ড IAS। 6 নম্বৰটো হ'ল আপোনালোকৰ উই অফোন হেয়াৰ দ্য টাৰ্ম CTC in the context of Assam tea. What does CTC stands for? ইয়াৰ এনচাৰ হ'ব ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ড। সো 7 নম্বৰটো হ'ল আপোনালোকৰ দ্য ডিপাৰ্টমেণ্ট অফ এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ AEPA আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম was set up in the year 2017 হ'ব ইয়াৰ এনচাৰ। 8 নম্বৰটো হ'ল আপোনালোকৰ হুইচ মিনিষ্ট্ৰী অফ ইণ্ডিয়া ইজ কেৰিং আউট স্পেচিয়েল চাইণ্টিফিক স্কিমছ লাইক কিৰণ IPR এণ্ড বিজ্ঞান জ্যোতি ফৰ ওমেন চাইণ্টিষ্ট অফ ইণ্ডিয়া। সো ইয়াৰ এনচাৰ হ'ব দ্য মিনিষ্ট্ৰী অফ চায়েন্স এণ্ড টেকনলজি। 9 নম্বৰটো হ'ল আপোনালোকৰ হুইচ অফ দ্য ফলোয়িং বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া টু প্ৰেজেণ্ট এণ্ড বাজেট এণ্ড ষ্ট্ৰীম ইট লাইভ অন ছ'চিয়েল মিডিয়া এজ ৱেল। সো ইয়াৰ এনচাৰ হ'ব চি আছাম। 10 নম্বৰটো হ'ল আপোনালোকৰ দ্য মেক্সিমাম নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ডেট কেন বি supported by a given environment is called এনচাৰ হ'ব এ কেৰিং কেপাচিটি। 11টো হ'ল আপোনালোকৰ plants growing under direct sunlight are known as heliophytes. What do we call the plants growing under shade? এইটো এনচাৰ হ'ব sciophytes। 12 নম্বৰটো হ'ল which among the following protocols conventions is dedicated for protecting biodiversity from potential risks caused by living modified organisms from modern technology. ইয়াৰ এনচাৰ হ'ব কাৰ্টাজেনা প্ৰট'কল এ। 13টো হ'ল আপোনালোকৰ হুইচ এমং দ্য ফলোয়িং টাইপছ ইজ এ নন মেটেৰিয়েল পলিউশ্যন। ইয়াৰ এনচাৰ হ'ব চি থাৰ্মেল পলিউশ্যন। 14 নম্বৰটো হ'ল আপোনালোকৰ দ্য টু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন আছাম আৰ কাজিৰঙা এণ্ড মানাহ। 15টো হ'ল আপোনালোকৰ মেথছ কৰিব দিছে। চ' ইয়াৰ এনচাৰ হ'ব এ। চ' আপোনালোকে চাই ল'ব পাৰিব ইয়াৰ এনচাৰ হ'ব এ। লগতে 16 হ'ল আপোনালোকৰ দ্য স্পেচিছ অফ লেমাৰ আৰ এণ্ডেমিক টু। ইয়াৰ এনচাৰ হ'ব মাডাগাস্কাৰ। 17টো হ'ল আপোনালোকৰ হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্টেট ট্ৰী অফ আছাম। চ' ইয়াৰ এনচাৰ হ'ব হলং। 18টো হ'ল এমং দ্য মেৰিন ইক'চিষ্টেমছ দ্য মষ্ট স্পেচিছ ৰিচ ইক'চিষ্টেম ইজ। চ' এনচাৰ হ'ব বি কোৰেল ৰিফ। 19টো হ'ল আপোনালোকৰ বায়'ডাইভাৰ্চিটি হট স্পটছ আৰ এমং দ্য ৰিচেষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইক'চিষ্টেম ইন দ্য ৱৰ্ল্ড। হাউ মেনি ছাচ হট স্পটছ আৰ প্ৰেজেণ্টলি দেয়াৰ ইন দ্য ৱৰ্ল্ড। চ' ইয়াৰ এনচাৰ হ'ব আপোনালোকৰ চি 36। 20 হ'ল আপোনালোকৰ wooden doors often swell up and get stuck during rainy season. This is due to the phenomena of. So the answer will be imbibition. 21 হ'ল আপোনালোকৰ who won the Nobel Prize in Physics for the discovery of law of photoelectric effect. So the answer will be Albert Einstein. 22 হ'ল আপোনালোকৰ the filament string of an electric bulb is made of. So the answer will be tungsten. 23 হ'ল আপোনালোকৰ which among the following is the chief constituent of biogas. So the answer will be methane. 24 হ'ল আপোনালোকৰ which of the following is an egg-laying mammal. So ইয়াৰ এনচাৰ হ'ব আপোনালোকৰ platypus. 25 হ'ল আপোনালোকৰ which of the following disease is not caused by virus. So এনচাৰ হ'ব বি anthrax. 26 হ'ল আপোনালোকৰ a washing machine works on the principle of C centrifugation. 27 হ'ল আপোনালোকৰ raindrops are spherical in shape because of the phenomena called. এনচাৰ হ'ব ডি surface tension. 28 হ'ল আপোনালোকৰ name the clinical procedure in which blood is transferred from recovered COVID-19 patient to a COVID-19 affected patient in critical condition. Your answer will be plasma therapy. 29 হ'ল আপোনালোকৰ a man suddenly encounters a tiger in the jungle and his heartbeat goes up, blood pressure increases and gets nervous. Which hormone is related more at this point in the body? Answer will C adrenaline. 30 হ'ল আপোনালোকৰ that Prime Minister of India kick-started the largest vaccine drive in India's history against the COVID-19 virus on 16 January 2021. 31 হ'ল আপোনালোকৰ the biggest vaccine manufacturer by volume in the world is C Serum Institute of India. 32 হ'ল আপোনালোকৰ which city has been conferred the Swachh
Sarvekshan 2020 award as the cleanest city in the Northeast region and the state under the Swachh Bharat Abhiyan. Answer of B. Jorhat. 33 হল আপোনালোকৰ which country on 19th July 2020 launched its first mission to the Mars. Answer of C. United Arab Emirates. 34 হল আপোনালোকৰ the Mars discuss line of actual control LAC is a disputed borderline between answer of A. India and China. 35 হল আপোনালোকৰ the Paris Agreement of the UN Framework Convention on Climate Change is to limit global warming well below. Answer of B. 2 degrees centigrade. 36 হল আপোনালোকৰ against 232 electoral votes won by Donald Trump. How many electoral votes were backed by Joe Biden in the November 2020 US election? Answer of B. 306. 37 হল আপোনালোকৰ the Nobel Prize in Literature for the year 2020 was won by answer of A. Louis Gluck. 38 হল আপোনালোকৰ Situe port in Myanmar which is being financed by India is a part of which project? So your answer of A. Kaladan Multimodal Transit Transport Project. 39 হল আপোনালোকৰ on 26 January 2020 we lost an all-time great basketball player who used to play for Los Angeles Lakers in the National Basketball Association for 2 decades. Who was his answer of D. Kobe Bryant. 40 হল আপোনালোকৰ the FIFA World Cup Football 2022 will be hosted by answer of C. Qatar. 41 হল আপোনালোকৰ which among the following remove the pro-democracy books from its public libraries recently? Answer of B. Hong Kong. 42 হল আপোনালোকৰ on 25th May 2020 few officers of Minneapolis police mercilessly killed a black man who was charged of using a counterfeit $20 note after buying cigarettes from a convenience store. The nature of this man who death rocked the US political and social system for a long time is answer of D. George Floyd. The 43 হল আপোনালোকৰ the National Education Policy 2020 was approved by the Union Cabinet on 29 July 2020. This visionary policy that aims to touch upon every aspect of education from elementary to higher education will replace the so your answer of আপোনালোকৰ C. National Policy on Education 1986. 44 হল আপোনালোকৰ on 9th November 2019 the Supreme Court of India gave the historic verdict in the Ram Janmabhoomi Barbi Masjid case, popularly called the Ayodhya verdict. Which High Court in India referred this case to the Supreme Court after 2010? Answer of B. Allahabad High Court. 45 হল আপোনালোকৰ 3 agriculture bills were signed by the President of India after both houses of the Parliament had passed earlier on 27 September 2020. Which of the following is not a part of this package? So answer of D. The Farmers Subsidy and Insurance Act. 46 হল আপোনালোকৰ the CBSE partnered with which company to launch a curriculum on digital safety and augmented reality for students and educators. Answer of A. Facebook. 47 হল আপোনালোকৰ জুডিমা টাইপ যি আপোনালোকৰ ডিচেম্বৰ 2020 আপোনালোকৰ পালন কৰা হ'ব সো এটো কোন টাইপে পালন কৰে সো এনসাৰ হ'ব বি দা ডিমাসা টাইপ 48 হল আপোনালোকৰ ডিউৰিং 27 September 2020 and 10th November 2020 a fierce battle was fought between two countries for the disputed territory of Nagorno-Karabakh. Which are the two countries? Answer হ'ব B. Armenia আৰু Azerbaijan. 49 হল আপোনালোকৰ for the first time in India a senior defense personnel in a newly created position of Chief of Defense Staff was installed on 1st January 2020. Who will be above all the three chiefs of the three wings? Army, Navy and Air Force. Who is the first incumbent in this position? So answer of A. General Bipin Rawat. 50 and whole আপোনালোকৰ during 1540 and 1587 King Naranayan ruled over the undivided coast kingdom of Kamata and subsequently subjugated the entire Brahmaputra Valley, including the Ahom, Kasare, Tripura and Manipur kingdoms. What was the real name of King Naranayan? Answer of C. Molodev. So আজি 50টা প্ৰশ্ন আপোনালোকৰ মাজত ডিসকাস কৰিলো বাকি কিটা প্ৰশ্ন আপোনালোকৰ নেক্সট পাৰ্টত ডিসকাস কৰিম সো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব সো আজিলৈ ইমানেই নমস্কাৰ